অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ কালি তৃতীয় দিন গোসাই বিহু। বালিপাৰাত উলহ মালহেৰে উদযাপন কৰা হয় গোসাই বিহু। আহক চাওঁ নিউজ মিডিয়াৰ এই বিশেষ প্ৰতিবেদন। গোসাই বিহু। গোসাই বিহুৰ দিনা বালিপৰাৰ গাঁৱে গাঁৱে ভক্তপ্ৰাণ ৰাইজে এইদৰে ভাগৱত শোভাযাত্ৰা কৰি হৰিনামেৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। এয়া হৈছে বালিপাৰাৰ বোকাগাঁৱৰ দৃশ্য। পদূলিয়ে পদূলিয়ে ৰৈ ৰাইজে ভাগৱতৰ পদধূলা গ্ৰহণ কৰি আশীৰ্বাদ লয়। নিউজ মিডিয়া ৰিপৰ্ট, তেজপুৰ।